প্রদান করো আমার দাবি প্রহসন নহয় অধিকার আমার দাবি প্রহসন নহয় অধিকার শিক্ষকক মানসিক অত্যাচার করে বন্ধ করো শিক্ষকক মানসিক অত্যাচার করে বন্ধ করো দিন ভেতানিয়া কষাগার দরমা পুনর দেওয়ার ব্যবস্থা করো শিক্ষকক প্রতারণা প্রবঞ্চনা করে বন্ধ করো SNS স্পর্শৰ পরিবর্তে মূল বিষয়বস্তুটো হ'ল কি নপোৱাৰ বেদনা পোৱাৰ বেদনা আৰু নপোৱাৰ বেদনা পাই হেৰুৱাৰ বেদনা আৰু বেলেগ নাপালে কথা নাছিলে পাই যেতিয়া হেৰুৱালোঁ সেই বেদনাটা আকৌ বেছি গধুৰ যে 2012 চনত যেতিয়া আমাক নিয়মীয়া কণ্ট্ৰাকচুৱেল শিক্ষক পদ দিছিলে আৰু সেই কণ্ট্ৰাকচুৱেল শিক্ষকৰ পৰা 2024 চনত সেইসকল শিক্ষকক নিয়মীকৰণ কৰাৰ কাৰণে আৰু তেখেতসকলে নিয়মীকৰণ হ'ল হয় তেওঁলোকক আমাৰ নিয়মীয়া শিতানৰ যোগেদি দৰমহা দিয়াৰ ব্যৱস্থা কৰিলে কিন্তু আমি দেখিবলৈ পালোঁ যে যোৱা 31 তাৰিখে সেইসকলক SRD শিক্ষক হিচাপে আমাৰ যিটো লোকেল ট্ৰেজাৰী বা আমাৰ মহকুমা ট্ৰেজাৰী বা আমি সামূহিকভাৱে পাই থকা যিটো ট্ৰেজাৰীৰ যোগেদি আমি দৰমহাৰ ব্যৱস্থা এটা আছিলে বা পাই আছিলোঁ আৰু সেই SRDৰ পৰা নিয়মীয়াকৰণ হোৱা শিক্ষকসকলক সেই নিয়মীয়া আমাৰ ট্ৰেজাৰীৰ পৰা তেওঁলোকক দৰমহা বঞ্চিত কৰিলে অসম চৰকাৰে কৈছে যে সৰ্বসাধাৰণে পাই থকা ট্ৰেজাৰীৰ পৰা তেওঁলোকৰ দৰমহাটো নহ'ব তেওঁলোকৰ ট্ৰেজাৰীটো বিশেষ ধৰণে SNR স্পৰ্টছৰ যোগেদি দিছপুৰৰ ট্ৰেজাৰীৰ পৰা তেওঁলোকে দৰমহা ল'ব পাৰিব যে এইটো আচলতে আমি শিক্ষক আৰু শিক্ষকক কোনোবা শিক্ষকে দিছপুৰৰ পৰা ল'ব কোনোবা শিক্ষকে মচলপুৰৰ পৰা ল'ব কোনোবা শিক্ষকে তামোলপুৰৰ পৰা ল'ব এনেকুৱা বিভিন্ন ট্ৰেজাৰীত আমি ভাগ কৰাটো আমি সমীচীন বুলি নাভাবোঁ সেই কথাখিনি আমি নামানো যেহেতু আমি একে শিক্ষক একেই কেটেগৰী শিক্ষক একেই ধৰণে আমি পুৰণা শিক্ষকসকলে যেনেধৰণে দৰমহা পাই আছে আৰু তেনেকুৱা ধৰণে তেখেতসকলে দৰমহা পাব লাগিব পুৰণা শিক্ষকসকলৰ দৰমহাখিনি হৈ গ'ল কিন্তু নতুন যিসকল শিক্ষক SRD যোগেদি নিয়মীকৰণ কৰিছিল আজিলৈকে তেওঁলোকৰ দৰমহাটো হৈ নুঠিলে আৰু নোহোৱাৰ কাৰণে এই ক্ষেত্ৰত আমি 31 তাৰিখে আমাৰ ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীয়ে মুখ্যমন্ত্ৰীক এই কথাখিনি অৱগত কৰিলে তেখেতে চাম বুলি কৈছে তাৰপিছত যোৱাকালিও আমাৰ আৰু এনেকুৱা ধৰণে বিভিন্ন আমাৰ ডিৰেক্টৰ লেভেলত আলোচনা হৈ গ'ল কিন্তু তেখেতসকলে সমস্যাৰ সমাধান দিব নোৱাৰিলে আজিৰ দিনটোত আমাৰ কাৰ্যসূচী ঘোষণা কৰাৰ লগে লগে যোৱাকালি শিক্ষামন্ত্ৰী আমাক মাতিছিলে আমাৰ শিক্ষক সন্মিলন মাতিছিলে আৰু শিক্ষক সন্মিলনত আলোচনা হোৱাৰ পিছত তেখেতসকলে এটাই কথা আমাক তেখেতসকলে বুজাবলৈ চেষ্টা কৰিছে যে গোটেইখিনি সুবিধা থাকিব ফিনান্সৰ সুবিধা থাকিব বাকী পদবিলাক গোটেই থাকিব কিন্তু দৰমহাটো তেখেতসকলে অল অসমৰ ভিতৰত নিৰ্দিষ্ট এটা ট্ৰেজাৰীৰ পৰা দিব সেইটো হ'ল দিছপুৰ ট্ৰেজাৰী যে ইয়াৰ বাকী শিক্ষকবিলাকে যে অন্যান্য নিজৰ মানে গৃহ ট্ৰেজাৰীৰ পৰা দৰমহাখিনি পাব পাৰে SRDৰ শিক্ষকখিনি কিয় মানে দিছপুৰৰ পৰা ল'ব লাগে ইয়াৰ মাজত কি অভিসন্ধি আছে কি কথা লুকাই আছে এই কথাখিনি আমি নাজানো গতিকে আমাৰ এটাই দাবী যে আমি যেনেধৰণে পাইছোঁ অন্যান্য শিক্ষকসকলৰ দৰমহা ঠিক অনতিপলমে সেই শিক্ষকসকলকো কম দিনৰ ভিতৰত দৰমহাটো মোকলাই দিব লাগে আৰু আহি থকা দিনবিলাকত ঠিক আমাৰ নিচিনাকৈ তেখেতসকলে দৰমহা পাব লাগিব এইকাৰণে পাব লাগিব তেখেতসকলে শিক্ষক তেখেতসকলে 15,000 বা 16,000 টকা তেওঁলোকে লোকচান কৰি তেওঁলোকে মানে তলত নামি আহি তেওঁলোকে নিয়মীয়া শিক্ষক হৈছে নতুন মানে বেছি পেমেণ্টত তেওঁলোকে দৰমহা লোৱাৰ কাৰণে কৈছে এই কাৰ্যসূচীটো আমি আজি 1টাৰ পৰা 2টালৈকে 1 ঘণ্টা কাৰ্যসূচী চলিছোঁ আৰু পৰৱৰ্তী কাৰ্যসূচী ইতিমধ্যে আমাৰ ঘোষণা কৰি থৈ দিয়া আছে 12 তাৰিখে ডিৰেক্টৰ লেভেলত কাৰ্যসূচী যাব প্ৰত্যেক দিনে 300 তাতে শিক্ষক গেদাৰিং হ'ব 300 শিক্ষকে তাতে ধৰ্ণা কাৰ্যসূচী কৰিব 12 তাৰিখৰ কাৰ্যসূচী যিটো নিয়মীয়া কাৰ্যসূচী সেই কাৰ্যসূচীত চৰকাৰে যদি আমাক কোনো ধৰণৰ সদিচ্ছা নিদিয়ে চৰকাৰে যদি এই সম্পৰ্কত কোনো সিদ্ধান্ত লোৱাৰ কাৰণে মানে তেখেতসকলে মানে আস্থা নেদেখুৱায় তেতিয়াহ'লে ৰাজ্যিক শিক্ষক সন্মিলনীয়ে ইয়াৰ পৰৱৰ্তী কাৰ্যসূচী নিশ্চয় গ্ৰহণ কৰিব এতিয়া অবিভক্ত বাক্সা ডিষ্ট্ৰিক্টৰ কথাটো মই ঠিক নাজানো মই যেতিয়া তামোলপুৰত আমি 2020 জন আছোঁ 220 জন আমি শিক্ষক আছোঁ ইয়াতে আমাৰ LP কেটেগৰীত আছে 153 জন MEত আছে হায়াৰ ছেকেণ্ডাৰী লেভেলত আছে হাইস্কুল লেভেলত আছে এনেকুৱা অকল তামোলপুৰ শিক্ষাখণ্ডৰ ভিতৰতে আমাৰ 220 জন শিক্ষক আছে যদি তামোলপুৰ শিক্ষকৰ 220 জন আছে নিশ্চয় বাক্সাটো তাতকৈ অলপ বেছি হ'ব পাৰে বা কিবা কম হ'ব পাৰে ঠিক হালৱাৰীটো তেনেকুৱা কম বা বেছি হ'ব পাৰে নিশ্চয় 150-200 ভিতৰত থাকিব সকলো ঠাইতে গতিকে আমি আশা ৰাখিছোঁ যে আপোনালোকৰ যোগেদি আপোনালোকৰ মাধ্যমেদি চৰকাৰৰ দৃষ্টিগোচৰ হওক মুখ্যমন্ত্ৰী কৰ্ণপাত হওক আমাৰ শিক্ষামন্ত্ৰী কৰ্ণপাত হওক গতিকে তেখেতসকলে জাহিৰ কৰি ফুৰে যে আমি খুব কৃতকাৰ্য লাভ কৰিছোঁ চাৰিওফালে বিকাশ উন্নয়ন আজি এইসকল এই বানপানীৰ এই মুহূৰ্তত যদি শিক্ষকসকলৰ যদি দৰমহা নাপায় বিকাশ কেনেকৈ হ'ব তেখেতসকলৰ ছাত্ৰ ছাত্ৰীৰ টিউশ্যন ফিজ দিব পৰা নাই কাৰোবাৰ কাৰ লোন আছে কাৰোবাৰ বেংকৰ লোন আছে এইসকল শিক্ষকে কেনেকৈ মাৰিব গতিকে এই কথাখিনিও চৰকাৰে চিন্তা কৰিছোঁ ব্যক্তিগত উন্নয়ন নহ'লে সামূহিক উন্নয়ন কোনোদিনে নহয় ঘৰ এখন উন্নয়ন হ'লে সমাজ উন্নয়ন হ'ব সমাজ উন্নয়ন হ'লে এলেকা উন্নয়ন হ'ব এলেকা উন্নয়ন হ'লে ৰাজ্য উন্নয়ন হ'ব ৰাজ্য উন্নয়ন হোৱাৰ পিছত ভাৰতবৰ্ষ উন্নয়ন হ'ব
গতিকে আমাৰ যদি ব্যক্তিগত উন্নয়নটোৱে নহয়, শিক্ষক হিচাপে দৰমহাখিনি নাপাওঁ, আমি দেশৰ উন্নতি হোৱা বুলি কেনেকৈ ভাবি ল'ম? এতিয়ালৈকে চাওক, শুনক, এতিয়ালৈকে আমাক 4 মাহৰ দিয়ে, জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ, এপ্ৰিল, মে, 4 মাহৰ 5 মাহৰ দিয়ে আজিলৈকে তেখেতসকলে দিব পৰা নাই। আৰু অৰ্ডাৰটো তেওঁলোকে দিছে, কোনো এফেক্টেড নোহোৱাকৈ অৰ্ডাৰটো আমাক দি দিছে। আমি কোনোকালে এনেকুৱা ধৰণৰ অৰ্ডাৰ পোৱা নাছিলে, এইখন চৰকাৰৰ দিনত আমি পালোঁ। যা হওক, তেখেতসকলৰ কথা, তেখেতসকলে কেনেধৰণৰ অৰ্ডাৰ দিছে, কিন্তু আমি প্ৰাপ্য বস্তুটো আমি পাবই লাগিব।